হয় আপোনালোকে সঁচাই শুনিছে হোৱাটছআপ ইণ্ডিয়াত বেন হ'ব পাৰে কেনেকৈ বেন হ'ব পাৰে যদি জানিব বিচাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মই আজি ইয়াৰ বিষয়ে সকলোখিনি কথা ক'বলৈ চেষ্টা কৰিম মই নাম যদি আপোনালোকে চাই যদি টেকনিকেল অলপ ভিডিঅ'টো আৰম্ভ কৰিম চাওক হোৱাটছআপটো এটা পপুলাৰ এপ্লিকেশ্যন হয় হোৱাটছআপ আজিকালি সকলো মানুহে চলায় হোৱাটছআপটো আৰু এটা প্ৰাইভেট কোম্পানী হয় হোৱাটছআপৰ জৰিয়তে বহুত ধৰণৰ ফেক নিউজ আৰু কিছুমান সাংঘাতিক ধৰণৰ ঘটনা আদি হোৱাটছআপৰ জৰিয়তে হয় হোৱাটছআপৰ পলিচি মতে হোৱাটছআপত আপোনালোকৰ যোনবিলাক মেছেজ কৰে সেই মেছেজটো হোৱাটছআপেও চাব নোৱাৰে আপোনাৰ মেছেজটো আৰু যোনজনে আপোনাক মেছেজ কৰিব ৰিচিভ যোনে কৰিব আৰু চেণ্ড যোনে কৰিব সিহে চাব পাৰে মাজত সকলো যোনে নহওক হোৱাটছআপত কোনেও এইটো চাব নোৱাৰে কাৰণ এতিয়া চৰকাৰে বিচাৰিছে যে আমি সেইবিলাক কোনে কি মেছেজ দিছে সেইবিলাক মেছেজ এতিয়া হোৱাটছআপে চৰকাৰক দিবৰ কাৰণে বিচৰা নাই কিন্তু চৰকাৰে এতিয়া কৈ আছে যে আমাক সেইবিলাক মেছেজ চাবৰ কাৰণে লাগে তেতিয়া আমাৰ ইয়াত বিজনেছ কৰিব পাৰি চাওক অসমত যদি বা ভাৰতত যদি এনেকুৱা হৈ থাকে হোৱাটছআপে অসমৰ ইণ্ডিয়াৰ বাবে এটা নতুনকৈ হোৱাটছআপ এপ্লিকেশ্যন বনাব লাগিব ডেভেলপ কৰিব লাগিব যদি এনেকুৱা ঘটনা হৈ থাকে মই কৈছোঁ চাওক হোৱাটছআপ কিয় বেন আপোনালোকে গম পাইছে যে হোৱাটছআপত বহুত ধৰণৰ ফেক নিউজ আজিকালি আহে হোৱাটছআপত আগতে কি হয় এটাই যদি মেছেজটো চেণ্ড কৰে বহুত হাজাৰ মানুহৰ লগত মেছেজটো চেণ্ড কৰিব পাৰে এতিয়া অৱশ্যে কৰিব নোৱাৰে অৱশ্যে এতিয়া 5টা মানুহৰ ওপৰতকৈ আপোনালোকে ফৰৱাৰ্ড কৰিব নোৱাৰে মেছেজবিলাক অৱশ্যে আই থিংক এটা ভাল সুবিধা হৈছে কাৰণ ফেক নিউজৰ এইবিলাক অকণমান কমি গৈছে তো যি কি নহওক আপোনালোকে এতিয়াও ফেক নিউজ চাই থাকে আপোনালোকে যদি হোৱাটছআপ চলায় আপোনালোকৰ তাত যদি ফেক নিউজ বা হোৱাটছআপত ৰিপৰ্ট কৰি দিয়ক যদি আমি এইবিলাক কাম যদি নকৰোঁ যাতে উৰা বাতৰিবিলাক যদি আমি যদি হোৱাটছআপত শ্বেয়াৰ নকৰোঁ যদি যিবিলাক ঘটনা হৈ থাকে সেইবিলাক যদি আমি হোৱাটছআপত ফৰৱাৰ্ড নকৰোঁ আই থিংক এনেকুৱা কেতিয়াও নহ'ব হোৱাটছআপত যদি আপোনালোকে বচাব বিচাৰিছে যদি জীয়াই ৰাখিব বিচাৰিছে আপোনালোকে হোৱাটছআপত কেতিয়াও ফেক নিউজবিলাক নাচাব নাইবা আপোনালোকে যদিও আপোনাৰ তাত আহে আপোনালোকে ৰিপৰ্টটো কৰি দিব হোৱাটছআপত বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি পেলাই যদি আপোনাক কিবা সুধিবলগীয়া থাকিলে তলত কমেণ্ট বক্সত সুধি দিব যদি ভিডিঅ' লাইক কৰে লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব মই কাৰণ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' সদায় আনি থাকোঁ